ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ বাবে 10টা পৰামৰ্শ। পাঠ্যক্ৰমৰ উপৰিও অন্যান্য কামত অংশগ্ৰহণ কৰা। ছাত্ৰ ছাত্ৰীসকল কেৱল কিতাপৰ পোষ হৈ থাকিলে নহ'ব, তেওঁলোকে পঢ়া শুনাৰ লগতে আন আন কামতো অংশগ্ৰহণ কৰিব লাগিব। স্কুল বা কলেজত যি কাৰ্যসূচী আয়োজন কৰা হয় তাত তেওঁলোকে অংশগ্ৰহণ কৰিব লাগিব। ঠিক তেনেদৰে ঘৰত অথবা সামাজিকভাৱে যদি কিবা অনুষ্ঠান পতা হয় তেন্তে তাতো তেওঁলোকে অংশগ্ৰহণ কৰিব লাগিব। যদি আপুনি সেই কাৰ্যকলাপবোৰৰ প্ৰতি আগ্ৰহী তেন্তে ভাল, আৰু যদি আপুনি আগ্ৰহী নহয় তেন্তে আপুনি জানে যে ই আপোনাৰ বাবে উপকাৰী, তেন্তে তাত অংশগ্ৰহণ কৰক। ধৰক আপোনাৰ স্কুল বা কলেজত বক্তৃতা প্ৰতিযোগিতা আয়োজন কৰা হৈছে, আপুনি এই বিষয়ত আগ্ৰহী নহয়, কিন্তু অংশগ্ৰহণ কৰিলে বহুতো লাভ হ'ব। ইয়াৰ ফলত আপোনাৰ মঞ্চত উঠাৰ ভয় নাইকিয়া হ'ব, মানুহৰ আগত কথা কোৱাৰ দক্ষতা বাঢ়িব। যদি আপুনি প্ৰতিযোগিতাত জয়ী হয় তেন্তে আপুনি এটা পুৰস্কাৰ পাব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। যদি আপুনি এই সকলোবোৰ কামত অংশগ্ৰহণ কৰে আৰু ভাল প্ৰদৰ্শন কৰে তেন্তে আপুনি এজন প্ৰতিভাশালী ছাত্ৰ হিচাপে পৰিচিত হ'ব। এজন ভাল শ্ৰোতা হওক। যিকোনো কথা বুজিবলৈ ভালকৈ শুনাটো অতি প্ৰয়োজনীয়। ভালকৈ শুনা মানে সম্পূৰ্ণ মনোযোগেৰে শুনা। ছাত্ৰ ছাত্ৰীৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। যদি আপুনি কাৰোবাৰ লগত কথা পাতি আছে বা শিক্ষকৰ লগত পঢ়ি আছে তেন্তে আপুনি সন্মুখৰ ব্যক্তিজনৰ কথা ভালদৰে বুজি পালেহে প্ৰশ্ন সুধিব বা আপোনাৰ কথা ভালদৰে ক'ব পাৰিব। নহ'লে আপোনাৰ প্ৰশ্ন আৰু আপোনাৰ কথা সম্পূৰ্ণ বেলেগ হ'ব। সদায় কিবা নহয় কিবা এটা শিকি থাকিব। আপুনি নিশ্চয় আপোনাৰ স্মাৰ্টফোনটো আপডেট কৰি থাকে। যেতিয়া আপুনি আপডেট কৰে কিছুমান নতুন বৈশিষ্ট্য আহে আৰু কিছুমান পূৰ্বৰ বাগ আঁতৰোৱা হয়। একেদৰে নিজকে সদায় উপযোগী তথ্যৰ সৈতে আপডেট কৰি ৰাখক। আপোনাৰ পাঠ্যক্ৰমৰ উপৰিও আন উপযোগী কিতাপো অধ্যয়ন কৰক। ইয়াৰ পৰা আপুনি বহু কথা শিকিব পাৰিব। প্ৰেৰণাদায়ক হওক। কিছু সফলতা লাভ কৰিলে আপুনি আনৰ বাবে প্ৰেৰণাৰ বাবে উৎস হ'ব পাৰে। এই সফলতা বৰ ডাঙৰ হোৱাটো প্ৰয়োজনীয় নহয়। সৰু সৰু সফলতা লাভ কৰিও আপুনি সহজেই প্ৰেৰণাৰ উৎস হ'ব পাৰে। কম সম্পদেৰেও সফলতা লাভ কৰা সকলৰ পৰা মানুহে অধিক প্ৰেৰণা পায়। যদি আপোনাৰো সম্পদৰ অভাৱ হয় তেন্তে সম্পদৰ বাবে কান্দিব নালাগে। যি সম্পদ আছে তাক ব্যৱহাৰ কৰক। জীৱনৰ নতুন উচ্চতা স্পৰ্শ কৰক আৰু আন ছাত্ৰ ছাত্ৰী আৰু মানুহৰ বাবে প্ৰেৰণাৰ উৎস হওক। পাৰস্পৰিক কাৰ্যকলাপ। ছাত্ৰজনৰ ব্যক্তিত্ব বিকাশৰ বাবে মানুহ লগ পোৱাটো অতি গুৰুত্বপূৰ্ণ। মানুহক লগ পালে, বিশেষকৈ নতুন মানুহক লগ পালে নতুন কিবা এটা শিকিবলৈ পায়। গতিকে মানুহক লগ কৰক। আপোনাৰ ছিনিয়ৰক লগ কৰক, জুনিয়ৰক লগ কৰক, শিক্ষকক লগ কৰক, বন্ধু বান্ধৱীক লগ কৰক, আত্মীয় স্বজন আৰু বিশেষকৈ আপুনি যিটো ধাৰাত পঢ়া শুনা কৰি আছে সেই একেটা ধাৰাত কাম কৰি থকা ব্যক্তিজনক লগ কৰক, চিনাকি হওক। আৰু যদি আপোনাৰ সেই বিষয়টোৰ বিষয়ে কিবা এটা জানিবলৈ কৌতূহল আছে বা যদি আপোনাৰ কিবা প্ৰশ্ন আছে তেন্তে নিশ্চিতভাৱে সুধিব। ইতিবাচক বডি লেংগুৱেজ। যেতিয়া আপুনি কথা পাতি থাকে তেতিয়া অনুভৱ কৰিব লাগে যে আপোনাৰ শক্তি আছে। লেহেমীয়াকৈ বা শিথিল হৈ কথা নাপাতিব। কাৰোবাৰ লগত কথা পাতি থকাৰ সময়ত হাত বান্ধি বা পকেটত হাত ভৰাই যদি কথা পাতে তেন্তে সন্মুখৰ ব্যক্তিজনে অনুভৱ কৰিব যে আপুনি তেওঁলোকৰ কথাত গুৰুত্ব দিয়া নাই, আৰু ইয়াৰ ফলত আপোনাৰ কথা বতৰাত নেতিবাচক প্ৰভাৱ পৰিব।
গতিকে যেতিয়াই কাৰোবাৰ লগত কথা পাতি থাকে, ভাষণ দি থাকে বা প্ৰেজেণ্টেশ্যন দি থাকে, তেতিয়াই হাত আৰু শৰীৰৰ অন্যান্য অংগবোৰ সঠিকভাৱে ব্যৱহাৰ কৰক। আশাবাদী হওক। আপুনি যিমানেই বেয়া পৰিস্থিতিৰ মাজেৰে পাৰ নহওক কিয়, নিশ্চিতভাৱে তাত আপোনাৰ আশাৰ ৰশ্মি বিচাৰি উলিয়াওক। বেয়া পৰিস্থিতিটো কি ভাল হ'ব পাৰে আৰু কি ভাল কাম কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়ক। ছাত্ৰ জীৱনত বহুতো সমস্যা আছে, সেইবোৰতো আশাবাদী হৈ থাকিব লাগে। বাস্তৱিকতা, আনক অনুকৰণ কৰাটো ছাত্ৰৰ ব্যক্তিত্ব বিকাশত এক ডাঙৰ বাধা হৈ পৰে। মানুহে ডুপ্লিকেট একেবাৰেই ভাল নাপায়। গতিকে আপুনি যেনেকৈ আছে তেনেকৈয়ে থাকক। যদি ইয়াত কিছু উন্নতিৰ প্ৰয়োজন হয়, তেন্তে নিশ্চিতভাৱে ইয়াৰ উন্নতি কৰক। কাউৰীয়ে হাঁহৰ কৌশল অনুসৰণ কৰিবলৈ গৈ নিজৰ কৌশল পাহৰি গ'ল বুলি এষাৰ কথা আছে। ন ক'বলৈও শিকক। সকলো কথাতে ভয় কোৱাটো প্ৰয়োজনীয় নহয়। উদাহৰণস্বৰূপে, যদি কোনোবাই কয়, ভাই ব'লা পাৰ্কত ফুৰিবলৈ যাওঁ, কিন্তু আপোনাৰ ইতিমধ্যে কিছুমান গুৰুত্বপূৰ্ণ কাম বাকী আছে আৰু আপুনি সোনকালে সেইবোৰ সম্পূৰ্ণ কৰিব লাগে, তেন্তে আপুনি ফুৰিবলৈ যোৱাটো স্পষ্টভাৱে নাকচ কৰিব পাৰে। ভ্ৰমণো আৱশ্যক, কিন্তু তাতকৈ ডাঙৰ কথা, যিটো এৰাই চলিব নোৱাৰি সেইটো প্ৰথমে কৰা উচিত। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰক অগ্ৰাধিকাৰ দিবলৈ শিকক। আপোনাৰ সফলতা কেৱল আপুনি কৰা কামৰ ওপৰত নিৰ্ভৰ নকৰে, আপুনি যি নকৰে তাৰ ওপৰতো নিৰ্ভৰ কৰে। যোগাযোগৰ দক্ষতা বৃদ্ধি কৰা, এইটো ব্যক্তিত্ব বিকাশৰ টিপছ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপুনি মৌখিক যোগাযোগ কৰক বা লিখিত যোগাযোগ কৰক, আপোনাৰ যোগাযোগৰ দক্ষতাক ভাল বুলি গণ্য কৰা হ'ব যেতিয়া আপুনি আনক দিব বিচৰা বাৰ্তাটো সঠিকভাৱে দিব পাৰিব। নহ'লে আপুনি যোগাযোগৰ দক্ষতা বৃদ্ধি কৰিব লাগিব। যদি আপুনি মৌখিক যোগাযোগ কৰি আছে, তেন্তে এটা ভাল শুভেচ্ছা দিয়ক। সঠিক শব্দ বাছি লওক, উচ্চাৰণ শুদ্ধকৈ কৰক। মানুহে বিৰক্তি পোৱাকৈ লাহে লাহে কথা নাপাতিব আৰু বৰ বেছি জোৰেৰেও কথা নক'ব। একেদৰে লিখিত যোগাযোগতো ভাল শুভেচ্ছা দিব। উপযুক্ত শব্দ বাছি ল'ব, বানান অথবা ব্যাকৰণগত ভুল নকৰিব। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।